হেল্ল' এভৰিৱান, এয়া হৈছে শ্বিলঙৰ ক্লিন ভিলেজৰ ছবি। আপোনালোকেও চাওকচোন ভিডিঅ'টি, সকলোৱে উপভোগ কৰক মোৰ লগতে। যেতিয়া গৈছিলোঁ তেতিয়া ভিডিঅ' কৰি আনিছিলোঁ, কিন্তু আপলোড দিব পৰা নাই। বহুখিনি ভিডিঅ' ৰৈ আছে, গতিকে এনেকৈ মই মাজে মাজে দিম। আগতেও ভিডিঅ' দি দিছোঁ, আপোনালোকে সকলোৱে চাবচোন আৰু আশা কৰোঁ সকলো ভালে আছে। এতিয়া মোৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহকচোন, সকলোৱে চাব। তাৰ মাজতে আৰু এটা কথা কওঁ, মোৰ এই যে ভিডিঅ'টো কৰিছে বাবুৱে উল্টা উল্টিকৈ কৰিছে, গতিকে সকলোৱে আমনি নোপোৱাকৈ চালেই হ'ল। আৰু কোন কোনে এই ক্লিন ভিলেজত গৈ পাইছে কমেণ্ট কৰিবচোন, লাইক এটা দি দিব। আৰু বহুতে ধুনীয়া ঠাই, আমাৰ বহুতে ভাল লাগিছে আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিব। এইফালে সকলোখিনি চাই যাওক। ইমানে ধুনীয়া ঠাই, কি বুলি ক'ম। শ্বিলঙত বহু মানুহে গৈছে আৰু বহুত মানুহ যাবলৈ এতিয়াও বাকী আছে। যদি যায় তেনেহ'লে ক্লিন ভিলেজ, গ্ৰীণ ভিলেজ এইবিলাকত যাবচোন, বহুত বেছি ভাল লাগিব। ৱাটাৰ ফলছবিলাকৰ কথাটো ক'বই নালাগে। ৱাটাৰ ফলছ বা এনেকুৱা বস্তুবিলাকৰ কাৰণে বিখ্যাত শ্বিলং, চেৰাপুঞ্জী, ডাউকি। আৰু চেৰাপুঞ্জী, ডাউকি, শ্বিলঙত যিমান চালেও হেঁপাহ নপলায় বা শেষ নহ'ব, শেষ কৰিব নোৱাৰিব আপুনি। ঠাই চাই ইমানে ধুনীয়া, আহিবলৈ মন নাযাব আপোনালোকৰ। যিয়ে গৈ পাইছে নিশ্চয় গমেই পায়, আৰু যিসকলে গৈ পোৱা নাই এবাৰ গ'লে হয়তো সঁচাকৈ জীৱনটোৰ কাৰণে মনত ৰৈ যাব, যেনেকৈ মোৰ ৰৈ গৈছে। আজিও পাহৰিব পৰা নাই, সকলো স্মৃতি আজি আকৌ মনলৈ আহিছে। ভিডিঅ'টি চাই থাকোঁতে তেতিয়া ভাবিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ, মোৰ লগতে সকলোৱে চাওকচোন। আৰু এয়া হৈছে স্কাই ভিউ পইণ্ট, মানে সকলোখিনি দেখা পায় আকাশখনৰ গোটেইখিনি। কিন্তু মোৰ ভয় লাগে কাৰণে গৈছোঁ, একদম লাষ্টলৈ গৈছোঁ, কিন্তু তালৈকে ইমান ভিডিঅ' কৰা সম্ভৱ নহয়। সেই গতিকে আৰু এইফালে আমি গুচি আহিলোঁ তাৰ পৰা। মোৰ ভয় লাগে কাৰণে জল্দি যিহেতু মানুহজনো যোৱা নাই, আৰু তাৰ পৰা যদি পৰি যাওঁ কেনেবাকৈ শেষ আৰু। সেই গতিকে একো মংগল নোহোৱাকৈ নামি আহিছোঁ ভগৱানৰ নাম লৈ। তাৰপিছত আৰু মই কৈছোঁ আৰু নুঠো দেই, যিমান যি হ'লেও, তেনেকৈ আৰু তাৰপিছত তাৰ পৰা আহিলোঁ। আকৌ এখন এনেকুৱাই ভিউ পইণ্ট এটা পাম বাৰু, তাত মানুহজনে আৰু বাবুৱে উঠিছে। সেইটো হৈছে বাংলাদেশৰ ভিউ পইণ্ট। তাতো মানে এনেকৈ ভিডিঅ' কৰা যোৱা নাই, তেওঁলোকেও যিহেতু অকণমান ভয় কৰে, কিন্তু এইখনতকৈ সেইখন অকণমান চুটি আৰু এইফালে এনেকৈ ডাষ্টবিনবিলাক দিয়া আছে। ইমানে ধুনীয়া পৰিৱেশ, সেউজীয়া প্ৰাকৃতিক পৰিৱেশ মোৰ প্ৰিয়, মই বহুত ভাল পাওঁ। গতিকে আৰু মই কি বুলি ক'ম, হয়তো মই এইটোৱে কৈ থাকিম, বহুত ধুনীয়া ঠাই বুলি। আপোনালোকেও যিসকলে গৈ পোৱা নাইতো নকওঁ, যিসকলে গৈ পাইছে এবাৰ হ'লেও চালে মনত পৰিব, বহুত স্মৃতি ঘূৰি আহিব। আমাৰ অসমত এনেকুৱা এখন ঠাই থকা হ'লে হয়তো কিমান মানুহে ফুৰিব আহিলহেঁতেন। আছে, কিন্তু এনেকুৱা ক্লিন ঠাই ক'তো নাই। গুৱাহাটীখন আহিলেতো আৰু এইফালে লেতেৰা সেইফালে লেতেৰা, গতিকে এইটোতো সকলোৱে চাফা কৰি ৰাখিব লাগিব দিয়কচোন। এজনে বা 10জনেও চাফা কৰি ৰাখিব নোৱাৰে। 100জন থাকিলে 100জনেই চাফা কৰিব লাগিব, তেতিয়াহে সকলো পৰিৱেশ চাফা হৈ থাকে। এখন ঘৰো তেনেকুৱাই নহয় জানো, ঘৰখনত এজন মানুহে চাফা কৰি ৰাখিব নোৱাৰে, সকলোৱে চাফা হৈ থাকিব লাগিব, তেতিয়াহে চাফা হৈ থাকে। ঠিক তেনেকুৱাই কথা বাৰু। আৰু এইখনতো তেওঁলোকৰ গাঁৱৰ মানুহে সকলোৱে লগ লাগি এদিনকৈ চাফা কৰে বোলে, সেইকাৰণে হয়তো বহুত ধুনীয়া হৈ আছে।
আৰু আমাৰ অসমতো এনেকুৱা যদি থাকিলহেঁতেন এনেকৈ চাফা হৈ থাকিল হয়। মই যদি এনেকুৱা ঠাই এখন পাওঁ, যদি মোক ইয়াতে থোৱা যায়, মই আৰু একদম নাহোঁ আৰু তাতে থাকিম, কিন্তু মই ইমানেই ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন। মাত্ৰ মোৰ ভিডিঅ'টো কৰাত উল্টা হৈছে, আপোনালোকে সেইখিনি অকণমানো যেন বেয়া নাপায়। মোবাইলটো ঘূৰাই পেলাই চালেই হ'ল, ঠিক কৰিয়ে দেখা পাব। আৰু ইউটিউবত বা ফেচবুকত যে এনেকৈ ভিডিঅ' দিব পাম একদমেই ভবা নাছিলোঁ। নৰ্মেলিভাৱে ভিডিঅ' বনাই আনিছিলোঁ। যদি তেনেকৈ ভাবিলোঁহেঁতেন হয়তো ভাল এটা মোবাইল লৈ ভালকৈ ভিডিঅ' কৰি আনিলোঁহেঁতেন। হয়তো ফেচবুকত মই এতিয়াহে জইন হ'লোঁ। আগতে যদি এনেকুৱা ক্ৰিয়েটৰ হৈ থাকিলোঁ হয়, তেতিয়া নিশ্চয়কৈ ভালকৈ বনাই আনিলোঁ হয়, ভাল মোবাইলত ভালকৈ গোটেইখিনি। কিন্তু তেতিয়া আৰু এনেই নৰ্মেলিভাৱে স্মৃতি হৈ ৰওক বুলি ভিডিঅ' বনাই আনিছিলোঁ। এইফালে আৰু এনেকৈ আমি দুটামান ফটো লৈ ল'লোঁ। আৰু এই শিলটো এটা সৰু শিলৰ ওপৰত এনেদৰে থোৱা আছে। আজিৰ ভিডিঅ'টি ইমানেই আছিল। বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।